নমস্কাৰ মই এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজি মই বনাবলৈ লোৱা মাংসৰ জোলখনত আমাৰ দৰকাৰ হ'ব পিঁয়াজৰ পেষ্ট, বিলাহী পেষ্ট, আদা নহৰু, আলু আৰু সোৱাদ অনুযায়ী মছলা। আনফালে জুইত কেৰাহীটো পাতি থৈ তেলখিনি গৰম হোৱাৰ লগে লগে আমি ইয়াত শুকান জলকীয়া আৰু তেজপাতখিনি দি ল'ম। অকণ সময় ইয়াত ৰখাৰ পাছতে ইয়াত বনাই থোৱা পিঁয়াজৰ পেষ্টটো দি দিম আৰু পিঁয়াজৰ কেঁচা গোন্ধটো নোযোৱালৈকে ভালদৰে আমি ভাজি ল'ম। আনফালে এটা বাতিত যিখিনি মছলা আমি ইয়াত ব্যৱহাৰ কৰিম পানীৰ লগত মিলাই পেলাই এটা পেষ্ট বনাই থ'লোঁ আৰু লগতে পিচি থোৱা আদা নহৰুখিনি দি পেলাই অকণমান মাংসৰ লগত পাছত দিবলৈ ৰাখি পেলাই আদা নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে পুনৰ আমি ভাজি ল'ম। ভাজি হোৱাৰ পাছতে ইয়াত বিলাহী পেষ্টটো দি দিম। পুনৰ বিলাহী পেষ্টটোৰ সৈতে ভালদৰে আমি এইখিনি ভাজি ল'ম। ভাজি হোৱাৰ পাছতে ইয়াত বনাই থোৱা মছলা পেষ্টটো দি দিম। ভালদৰে ভাজি লৈ আমি ইয়াত আমি মাংসখিনি দিম আৰু মাংসখিনি আগতীয়াকৈ মেৰিনেট কৰি থোৱা হৈছিলে হালধি আৰু সোৱাদ অনুযায়ী নিমখ দি। মাংসখিনি এতিয়া ভালদৰে মছলাখিনিৰ লগতে আমি ভাজি ল'ম। এনেদৰে ভাজি থাকিম আমি যেতিয়ালৈকে মাংসৰ পৰা তেলটো বিৰিঙি নুঠে তেতিয়ালৈকে আমি এনেকৈ ভাজি থাকিম। মাজে মাজে ঢাকন এখন মাৰি ভাজিম আৰু লগতে আনফালে বনাই থকা হৈছে ৰুটি। এনেদৰে ভাজি যেতিয়া মাংসৰ পৰা তেলটো ওলাই যাব তেতিয়া আমি ইয়াত আলু দিম। এতিয়া আমি আলুখিনি দি পেলাই ভালদৰে ভাজি ল'ম। ভাজি ঢাকন মাৰি অকণ সময় থকাৰ পাছতে বনাই থোৱা মছলা পেষ্টটোৰ বাতিটোতে অকণমান পানী দি পেলাই আকৌ পুনৰ ভাজি ল'ম। আৰু এতিয়া শেষত আমাৰ যিমানখিনি পানীৰ প্ৰয়োজন হ'ব জোলৰ বাবে সিমানখিনি দি ল'ম আৰু এনেদৰে 10 মিনিটমান সময় ভালদৰে উতলাই ল'ম আৰু বেছি সময় ৰাখিব নালাগে আৰু এই আমাৰ মাংসৰ জোলখিনি হৈ গ'ল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। কেনেকুৱা পালে জনাব।